হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আকাশখন চাওকচোন, ইমান ভাল লাগিছে নহয়নে? আৰু সেয়া পথাৰখন দেখিছেনে? চাৰিওফালে সেউজীয়া সেউজীয়া। এইজনী কপৌ দেখিছে, একদম মানে লাইনৰ তাৰত বহি আছে এয়া। আৰু আকাশখনৰ পৰিৱেশটো সঁচাই মানে একদম ভাল লাগিছে। প্ৰাকৃতিক পৰিৱেশবিলাক সঁচাই ইমান ধুনীয়া নহয়, চাওকচোন। আৰু এয়া ঘৰৰ ভিতৰত এনেকুৱা গৰম। তাৰ পাছত পেহীয়ে ক'লে ব'ল অলপমান পথাৰত ফুৰি আহোঁ। এয়া গ'লোঁ, গৈ পথাৰত 2 ঘণ্টামান বহিছোঁ। ইমান ভাল লাগিছে, একদম মানে ঘৰৰ গৰম বতাহবিলাকতকৈ পথাৰত বতাহবিলাক একদম ইমান ধুনীয়া বতাহ নহয়। আমি দুইজনী গ'লোঁ, গৈ এনেদৰে ফটো চটো উঠিলোঁ। উঠি অলপমান মানে ফ্ৰেছ হাৱা খালোঁ। ইমান ধুনীয়া, এচিতকৈ মানে ধুনীয়া, একদম গা জোৰ পৰি গৈছে। আৰু আহি পাই সেয়া লগৰজনীৰ দেউতাক ঢুকাইছিল, তেওঁলোককে মাত লগাবলৈ মই গৈছিলোঁ। আৰু ইয়াতে খানাটো খালোঁ, খাই কৰি সন্ধিয়াই হ'ল, ঘৰলৈ আহিছোঁ। ইয়াত টেংকিটোৰ ওপৰত বান্দৰজনী দেখিছেনে কেনেকৈ আছে? মই ভিডিঅ' কৰিবলৈ ধৰিলে টেংকিটোৰ ওপৰৰ পৰা নামি যায়। আৰু এটা এইটো পাইপকেইডালৰ চেপত বগা বগা যে পাইপকেইডাল, তাৰ চেপত লুকাই আছে। চাবচোন দেই, এইটো লুকাই দেখিছে? কেমেৰাটো দেখালেই মানে সিহঁতি লুকায়। তাৰপিছত তেনেকৈ ঘৰত অকণ সময় থাকি আহিলোঁ গুৱাহাটীলৈ। ছুপাৰত আহিলোঁ যে সোনকালে পাই গ'লোহি। আৰু মানুহজনৰ অফিচ ছুটি হোৱাৰ পিছত আমাক আনিবলৈ খানাপাৰালৈকে গ'ল। আৰু ইয়াক ঘৰ আহি পাই তেওঁ ধুনীয়াকৈ একদম মানে মগু তিতাই সেয়া গজালি ওলোৱাই থৈ দিছে। আৰু আহি জালমুড়ি বনাই ল'লোহি। আৰু এয়া তেওঁ চাহ বনাব। ইফালে এই আহোঁতেই বজাৰ কৰি আনিছিলোঁ। এয়া ভোল দেখিছেনে? এই ভোলকেইটা ইমান ধুনীয়া, জহা ভোল হয়। এয়া লৈ আনিছিলোঁ, দেখি খালেহে গম পাম আৰু কেনেকুৱা। আৰু মই কাপোৰ কানি সলোৱাবলৈ যোৱাৰ লগে লগে তেওঁ চাহ বঢ়াই দিছে দেই। এটা ভাল আৰু মানে এফালৰ পৰা আহিলে ভাত চাহ বনোৱাটো মোৰ দায়িত্ব নাথাকে, তেওঁ ধুনীয়াকৈ বনাই দিয়ে। মানে প্ৰথম চাহকাপ হওক, ভাত অকলশৰীয়া যদিও তেওঁ সেইখিনি কৰি দিয়ে। আৰু এয়া চাহ দিলে, খালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই।